ছাত্ৰ বা ছাত্ৰনাং অধ্যয়ন তপ অধ্যয়নেও ছাত্ৰৰ মূল কৰ্তব্য বুলি কৈ অহা হৈছে। তো আমি দেখিবলৈ পাইছোঁ বিশেষকৈ আমাৰ গ্ৰামাঞ্চল বা আমাৰ চহৰাঞ্চলত দেখিবলৈ পাইছোঁ যে বিভিন্ন যুৱক উঠি অহা প্ৰজন্মৰ একাংশ মানে এটা বিপথে গতি কৰিছে। এই ক্ষেত্ৰত আমি ভাবোঁ সমাজত নেতৃত্ব লোৱা চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ সময়ত যথেষ্ট কৰণীয় আছে। গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে। যে ড্ৰাগছ মদ ভাং যিবিলাক অনৈতিক কাম কাজ চলি আছে এইবিলাকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। আমি ABMCৰ ছাত্ৰ সংগঠন হিচাপে এইটো কথাই আহ্বান জনাম যে চৰকাৰে গুণগত শিক্ষা নিশ্চিত কৰক। কাৰণ শিক্ষা হ'লে নহ'ব, গুণগত হ'ব লাগিব শিক্ষা, কোৱালিটি এডুকেশ্যন নিশ্চিত কৰিহে এই এনেকুৱা ধৰণে বিপথে যোৱা ছাত্ৰ ছাত্ৰীক আমি উভতাই পুনৰ মূল টেকত আনিব পাৰিম। BTC যে ভূমি পাট্টা দি আছে সমগ্ৰ চৰকাৰ ইয়াৰ ওপৰত BTCতো প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰখনেতো ভূমি পট্টা দিয়া নাই। BTCত যিখন বৰ্তমানৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL BJP আৰু GSP যিখন চৰকাৰ, তেওঁলোকে BTCত চৰকাৰ গঠন কৰাৰ আগতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল BTCত যদি UPPLৰ চৰকাৰ আহে 3 মাহৰ ভিতৰত প্ৰতিটো ভূমি পট্টা আইন পৰিয়াল ভূমি পট্টা প্ৰদান কৰিব। আজি 3টা বছৰ পাৰ হ'ল, এজন ব্যক্তিক এটা পৰিয়ালকো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন BTC চৰকাৰখনে ভূমি পট্টা দিব পৰা নাই। বৰঞ্চ আমি এটা বিষয় দেখিবলৈ পাইছোঁ যে নতুনকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বিষয়টো টানি লৈ আনি BTCৰ আজি লাখ লাখ নন প্ৰটেক্টেড নন ট্ৰাইবেল মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি লোৱাৰ এক ষড়যন্ত্ৰ কৰিছে। BTCখন 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা BTC চুক্তিৰ জৰিয়তে ষষ্ঠ অনুসূচিত হিচাপে এই BTCখন গঠন কৰা হৈছিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হৈছিল অসমত 1947ত, যেতিয়া লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 চেপ্টাৰ 10 অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ তদানীন্তন মুখ্যমন্ত্ৰীক গঠন কৰিছিল। তো যিহেতু 2003 চনত BTCত আমাৰ এই অঞ্চলটোত BTC চুক্তি অনুসৰি ষষ্ঠ অনুসূচী হৈছে আৰু BTC চুক্তিৰ 4.3 দফাত স্পষ্টভাৱে লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি মানুহ এই BTC অঞ্চলত বসবাস কৰি আছে তেখেতসকলৰ মাটিৰ অধিকাৰ 100% নিশ্চিত থাকিব। কিন্তু এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা টানি আনি আজিৰ তাৰিখত লাখ লাখ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ নন প্ৰটেক্টেড পৰিয়ালক কিন্তু ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। তো এতিয়া BTCখন হ'ল ভাৰতৰ লোকসভা ৰাজ্যসভাত গৃহীত হোৱা এখন আইন, এখন চুক্তি। সেই চুক্তি মতে স্পষ্টভাৱে গোটেইখিনি কথা উল্লেখ আছে। তো আজি একেখিনি মাটিতে BTC চুক্তিৰ ষষ্ঠ অনুসূচীও বলবৎ হৈ আছে, 6 শিডিউলৰ ভূমি নীতিও বলবৎ হৈ আছে আৰু একেখিনি মাটিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক অৰ্থাৎ লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10 বলবৎ হৈ আছে। তো এক টুকুৰা মাটিত দুটা ভূমি নীতি কেনেকৈ থাকিব পাৰে? প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ এই জটিলতাসমূহ আঁতৰ কৰি শীঘ্ৰে তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি BTCত যিখিনি মানুহে আজি ইণ্টাৰনেলি ডিছপ্লেচ হৈছে, বিভিন্ন আজি যুগ বছৰ ধৰি ভূমি পট্টা অবিহনে বিভিন্ন মাটিত বসবাস কৰি আছে, সেইখিনি মানুহক ছাৰ্ভে কৰি শীঘ্ৰে ভূমি পট্টা দি কেনে তেখেতসকলে বিভিন্নজনক পট্টা দিলোঁ বুলি তেখেতসকলে শ্লোগান দিয়ে। কিন্তু প্ৰকৃতাৰ্থত যিখিনি মানুহে ভূমিৰ পট্টাৰ কাৰণে বিভিন্ন দল সংগঠন তথা ABMC আন্দোলন কৰি আহিছোঁ, সেইখিনি মানুহে ভূমি পট্টা লাভ কৰা নাই। কিছুদিন আগতে শ্ৰীৰামপুৰত PGR আৰু VGR ভূমিত বিভিন্ন জনগোষ্ঠীৰ মানুহক তাত ভূমিৰ পট্টা দিছে, তাত কিন্তু বিভিন্ন জনগোষ্ঠীক তাত বঞ্চিতও কৰা হৈছে। যদি PGR VGR ভূমিক নিৰ্দিষ্ট এটা জনগোষ্ঠীক মাটিৰ পট্টা দিব পাৰে, তেনেহ'লে সংখ্যালঘু হওক বা আদাৰ যিখিনি জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহে কিয় ভূমি পট্টা পোৱা নাই? কোনখন আইনৰ অধীনত ভূমি পট্টা পোৱা নাই? আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। এই নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ শ্লোগান আছিল যে সকলোকে মাটিৰ পট্টা দিব? আজি বিভিন্নজন নেতাই মুখ লুকুৱাই ফুৰিছে UPPL ৰাজনৈতিক দল যে তেখেতসকলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আৰু এইবিলাক কথা প্ৰমাণ হৈছে। আমাৰ কথা স্পষ্ট, BTCৰ এইখিনি মাটিত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি মানুহ বসবাস কৰি আছে সেইখিনি মানুহে মাটিৰ পট্টা পাব লাগিব। কাৰণ BTCত এই মানুহখিনি কোনো আকাশৰ পৰা সৰি পোৱা নাই, মাটি ফুটি ওলোৱা নাই, মংগল গ্ৰহৰ পৰা সৰি পৰা নাই। ইয়াৰ পূৰ্বপুৰুষে যুগান্তৰৰ পৰা কেইবা পুৰুষ ধৰি এই অঞ্চলত বসবাস কৰি আছে। BTC চুক্তি চৰকাৰে কৰিছে, আমিতো চুক্তি কৰা নাই, আমি বেলেগ একো বিচৰা নাই। BTCৰ সংখ্যালঘুসকলে কোনো লেণ্ড বিচৰা নাই, কাউন্সিল বিচৰা নাই, কোনো ষ্টেট বিচৰা নাই। আমি বিচাৰিছোঁ ভাৰতৰ সংবিধানে নিশ্চিত কৰা, সংবিধানৰ প্ৰস্তাৱনাই নিশ্চিত কৰা আমাৰ অধিকাৰখিনি বিচাৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আমি ভিক্ষা বিচৰা নাই। আমাৰ কথা স্পষ্ট, শীঘ্ৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। ইতিমধ্যে তেখেতে সকলো প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটি দিছপুৰৰ BJPক আৰু নাগপুৰৰ RSSক সন্তুষ্ট কৰি তেখেতে ৰাজনীতি কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজনীতিয়ে অকল মুছলমানসকলকে ইয়াত শংকিত কৰা নাই, জনজাতিসকলৰ অধিকাৰ পৰ্যন্ত কিন্তু দিছপুৰত বন্ধকত থোৱা কিন্তু আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমাৰ কথা স্পষ্ট, BTCৰ 32 লাখ জনসাধাৰণে নিজৰ অধিকাৰ বিচাৰিছে, ভূমিৰ অধিকাৰ বিচাৰিছে, সামাজিকভাৱে সকলোখিনি অধিকাৰ বিচাৰিছে আৰু এই অধিকাৰৰ দাবীত ABMC সংগ্ৰাম কৰি আহিছে আৰু আগন্তুক দিনলৈকে আমি ABMC সংগ্ৰাম কৰি যাম। কথা স্পষ্ট, BTCত একেটুকুৰা ভূমিৰ ওপৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 6 শিডিউল কেনেকৈ বলবৎ হৈ থাকিব পাৰে সেই প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ দিয়ক। কাৰণ BTC চুক্তিত স্পষ্টভাৱে ক'তো ঠাইতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতি উল্লেখ বলবৎ থাকিব বুলি উল্লেখ নাই।